মোৰ কথাৰ উত্তৰ নিদি ফুকনে বন্দুকটো হাতত তুলি লৈ পাৰৰ ভয় লগা হাবিখনলৈ টুৱাই চিঞৰিলে, কোন সেয়া তাত? ভালে ভালে উত্তৰ দে, নহলে মই গুলিয়াম। উত্তৰ আহিল নে নাহিল ক'ব নোৱাৰো, কাৰণ পাছ মুহূৰ্তত ফুকনে ওপৰা ওপৰিকৈ দুবাৰ পাৰলৈ গুলিয়ালে। গছকেইডালে গৰ্জন কৰাৰ দৰেই যেন খঙত ফুটি উঠিল। লগে লগে ধাৰণা হ'ল, দুই পাৰৰ হাবিৰ আন্ধাৰত দশদিশ জুৰি কোনোবাই যেন হি হাঁহি উঠিছে। ফুকনে বন্দুক পেলাই পুনৰ দাৰপাত তুলি লৈ আমাক হুকুম কৰিলে, এই তহঁত কোনো মনে নাহিবি, শব্দ কৰি আহ, যি মন যায় চিঞৰ, কথা পাত, তই বেহেলা বজা, দক তই গা, গীত গা। একে কোৱাতে কথাকেইটা কৈ ফুকনে আনলৈ অপেক্ষা নকৰি নিজেই গীত জুৰিলে। আমি সকলোৱে এনে এটা বাটে বিচাৰিছিলোঁ। নিস্তব্ধতাৰ ভয়াৱহতাই পুনৰ আগুৰি ধৰে বুলিয়েই আমি আকৌ ফুকনৰ লগত যোগ দিলোঁ আৰু চিঞৰ বাখৰ কৰি অকাই পকাই মাইল দিয়ে কোবেৰে পাৰ হৈ গলোঁ। ভালেমান সময়ৰ পাছত সন্মুখলৈ পোনে পোনে দূৰৈ দাঁতিৰ হাবিবোৰ অলপ অলপকৈ পাতল হৈ অহা যেন লাগিল। সেইফালৰ আকাশলৈ আঙুলিয়াই এইবাৰ কৰিবৰে হঠাৎ চিঞৰি উঠিলে, সৌটো কি আহিছে? চকুত পৰিল পূবফালৰ পৰা আমাৰ ফালে বৈ অহা পানীৰ ওপৰেদি ক'লা মেঘে চপৰাৰ নিচিনাকৈ আকাশ চাতি কিবা এটা উৰি আহিছে। ওচৰ নোপোৱালৈকে ক'ব পৰা নাছিলোঁ যে সেই কিবা এটাৰ ঠাইত লিখি শেষ কৰিব নোৱাৰা এজাক ধুনীয়া মৰা চৰাই। চাই থাকোঁতে আমাৰ মূৰৰ ওপৰেদি সিহঁত পাৰ হৈ দুয়োপাৰৰ গছবোৰৰ মাজত খিচৰিত হৈ পৰিল। বহুত পৰৰ মূৰত যেন পুনৰ দেহালৈ প্ৰাণ আহিল, ওঠলৈ পানী আহিল। মৰাজাকক দেখি বিশ্বাস হ'ল, আমাৰ কেইটাৰ বাহিৰেও তেন্তে পৃথিৱীখনত আন প্ৰাণী আছে। প্ৰফেচাৰে বন্দুকটো তুলি লৈছিল, নমাই থৈ হাতত তুলি ল'লে কেমেৰাটো, আৰু কিছু সময় আগুৱাই যোৱাৰ লগে লগেই দুই পাৰৰ দাঁত হাবিৰ ক্ৰমাৎ পাতল হৈ আহি এসময়ত সম্পূৰ্ণ মুকলি হৈ গ'ল। ৰ'দৰ পোহৰটো হঠাৎ ইমান বেছি উজ্জ্বল হৈ চকুত লাগিলহি যে কিছু সময়লৈ চকু মুদি দিবলৈ বাধ্য হ'লোঁ। পুনৰ চকু মেলি সন্মুখত যিখন ঠাই দেখিলোঁ তাক বৰ্ণনা কৰিবৰ ভাষা নাই, শক্তিও নাই, পৃথিৱীৰ শ্ৰেষ্ঠ শিল্পীৰো সাধ্য নাই এনে এখন অপূৰ্ব সুন্দৰ অমৰাপুৰীৰ কল্পনা কৰিব পাৰে। এনে কোনো কবিও নাই যি ইয়াৰ অনুপম ৰূপৰাশিক বৰ্ণনা কৰিব পাৰে। আমাৰ সোঁৱে বা সন্মুখলৈ দুয়োপাৰে চকুৰে মনিব পৰা সীমাহীন সমতল ঘাঁহনিৰ চৌদিশে কেৱল ফুল আৰু ফুল। জগতৰ নানা ৰঙৰ, নানা জাতৰ, নানান আকৃতিৰ খোপাকে আনি যেন কোনোবাই ইয়াত যতনেৰে ৰচি থৈছে এখন মায়াময় কুসুম কানন। ঠায়ে ঠায়ে দুই এজোপা ওখ ওখ গছ, তাতো ফুল। ঠায়ে ঠায়ে সৰু পুখুৰীৰ দৰে গোট খাই থকা পৰিষ্কাৰ একোডোঙা পানী, তাৰ দাঁতিটো ফুল। ঠায়ে ঠায়ে দলিচাৰ দৰে নিমজ চিকুণ সেউজীয়া ঘাঁহনি, এই সকলো ফুল। পানী গছৰ দাঁতিয়ে দাঁতিয়ে বতাহত ফুল, গছৰ দাঁতিয়ে দাঁতিয়ে বতাহত, ফুলত, আকাশত, ৰ'দৰ পোহৰত চিকমিক কৰি থকা পাখি মেলি উৰি ফুৰিছে লক্ষ লক্ষ ৰং বিৰঙৰ সৰু ডাঙৰ নেদেখা নভবা ধুনীয়া ধুনীয়া চৰাই, পখিলা, ভোমোৰা, মৌমাখি। বিশ্বাস নহয়। চকু দুটা এবাৰ ভালকৈ মোহাৰি ল'লোঁ, গাত চিকিটিও চালোঁ। নাই, সঁচা, সকলো সঁচা। আমি পাছো তাৰ দৰেই সঁচা। শেষ হৈ অহা আবেলিৰ সোণোৱালী আকাশৰ উজ্জ্বল বেলিটোৰ দৰেই সকলো সঁচা। কিন্তু কোনে সাজিলে এই দিব্য উপবন? প্ৰকৃতিয়ে নে মানুহে? বিস্ময়ত অভিভূত হৈ পাহৰি গলোঁ অলপ আগতে ভয়ত প্ৰাণ উৰি যোৱা হাবিখনৰ কথা। মুগ্ধ হৈ মাথো চাই গলোঁ চৌদিশৰ ভাবিব নোৱাৰা সৌন্দৰ্যৰে ভৰা অপৰূপ ছবি। ৰূপত ৰঙালী ফুলবোৰ, ৰঙত ৰঙালী চৰাই, পখিলা ভোমোৰাবোৰ। অসীম ধৰাৰ সীমাহীন নিৰ্মল আকাশৰ তলত জীৱনত এই প্ৰথম অন্তৰৰ পৰা শৰণ নিষ্কুলিত আন্তৰিকতাৰে লক্ষ লক্ষ বাৰ সেৱা জনালোঁ সেইজনাক যিজনাই আমাক আমাৰ এই পৃথিৱীখনক খৰজিলে। মানুহে সৃষ্টি কৰিব পৰা, কল্পনা কৰিব পৰা সৰ্বশ্ৰেষ্ঠ সৌন্দৰ্য। মোৰ চাৰিওকাষৰ দেশখনৰ ওচৰত যে কিমান ক্ষুদ্ৰ, কিমান তুচ্ছ তাক আজি উপলব্ধি কৰিছোঁ। যিমানেই আগুৱাই গৈ আছোঁ সিমানেই চকুত পৰিছে নতুন নতুন আগতকৈ সুন্দৰ সুন্দৰ দৃশ্যবোৰ। ভাবি পোৱা নাই ইয়াৰ শেষ ক'ত হ'বনে নহয়। জ্ঞান শূন্য হৈ আমি কেইটাই মতলীয়া হৈ পৰিছোঁ। ক'ব নোৱাৰোঁ কেতিয়া আবেলি শেষ হৈ গধূলি নামি আহিল। তাৰ পাছত ৰাতিও হ'ল। শুক্লা চতুৰ্দশীৰ প্ৰায় পূৰ্ণ জোনৰ সুবিমল ৰূপোৱালী পোহৰে গোটাই ঠাইখন ডুবাই লাহে লাহে আমাৰ পাছলৈ থকা নদীৰ বুকুত চাই থাকোঁতেই অস্ত গ'ল। ক'ব নোৱাৰাকৈ এসময়ত দীঘল ৰাতিটো শেষ হৈ গ'ল। শেষ নহ'ল মাত্ৰ আমাৰ যাত্ৰা আৰু এই ফুল চৰাইৰে ভৰা দেশখন। আমি খাবলৈ পাহৰিলোঁ,
শুবলৈকো পাহৰি গ'লোঁ। পুৱতি নিশাৰ প্ৰথম ৰদ চেৰেঙা গাত পৰাতহে নিজৰ দৈহিক প্ৰয়োজনবোৰৰ কথা প্ৰথমবাৰলৈ মনত পৰিল। লৰালৰিকৈ নাওখন নৈ পাৰলৈ চপাই নিলোঁ। 15-16 ঘণ্টাৰ মূৰত এই প্ৰথম আমাৰ খোৱা বোৱাত জিৰোৱাৰ ব্যৱস্থা কৰা হ'ল। কিন্তু দেখিলোঁ মোৰ বাহিৰে বাকী চাৰিওৰে কি খোৱা কি জিৰোৱা এটাৰ প্ৰতিও ক্ষুদ্ৰতমো আগ্ৰহ নাই। পাৰৰ মাটিত ভৰি দিয়েই চাৰিওটাই আনন্দত উত্তেজনাত কেৰিলি পাৰি নিয়ৰেৰে ভৰা কোমল কাহুনিৰ ওপৰতে প্ৰাণ ভৰি বাগৰিছে, চিঞৰিছে, হাঁহিছে। খন্তেক পাছতে ভূকম্পত উভতি আহিল। দিহাদিহি হাতে কামে লাগি গ'ল। অলপ সময়ৰ ভিতৰতে সকলো যোগাৰ শেষ কৰিলোঁ। তাৰ পাছত গছৰ ছাট, ফুলৰ কুৰিত নাইবা চামল ঘাঁহনিৰ বুকুত নিজৰ নিজৰ ৰুচি অনুযায়ী সকলোৱে ঘণ্টা দিয়েক শুই লৈ আবেলিলৈকে গোটেই ঠাইডোখৰতে ঘূৰি ঘূৰি কেইবা ঘণ্টাও কটাই দিলোঁ। ইচ্ছা হৈছিল তাতে থাকি যাওঁ, কিন্তু ডাক্তৰ ফুকন কবিবৰৰ অস্থিৰতাত সেই আশা এৰিবলৈ বাধ্য হৈ আকৌ এসময়ত নাৱত বহিলোহি। সিহঁতৰ ভয় অলপ পলম কৰিলেই জানো চাহ সন্মুখৰ সকলো সৌন্দৰ্যৰ পৰাই বঞ্চিত হৈ যায়। মাত্ৰ অলপ দূৰ আগবাঢ়িলোঁ। কবিবৰে খন্তেক আগতে লিখা কবিতাটো আবৃত্তি কৰি থকাৰ মাজতেই হঠাৎ উৎসাহত চিঞৰি উঠিল, বাহ বাহ সৌৱা চা চা। কি? চিৰিৰাধিকাৰ মানভঞ্জন। পাৰলৈ চকু ফুৰাই দেখোঁ। ফুলেৰে খেৰা ওখ ঘাঁহনি এডৰাৰ সোঁমাজতে চিৰিৰাধিকা ৰূপিনী ধুনীয়া মৰা চৰাই এজনীয়ে ঘাঁহনিত ফেম ধৰি বহি আছে আৰু শ্ৰীকৃষ্ণ ৰূপী মৰাটোৱে চালি ধৰি তাইৰো চাৰিও দাঁতিয়ে ঘূৰি ঘূৰি নাচিছে। মাজে মাজে একোবাৰ ওচৰ চাপি গৈছে, আকৌ আঁতৰি আহিছে। চিৰিৰাধিকাই অভিমান কৰি যেন বাৰে বাৰে আনফালে মুখ ঘূৰাই নিছে। আমাক হয়তো খালেই দেখিছে, কিন্তু কাৰ্য কৰা নাই। ভয় খাই উৰিও যোৱা নাই। ভালেমান সময় ৰৈ ৰৈ দুয়োকে চালোঁ। ওপৰা ওপৰিকৈ 3টা কেমেৰাৰ বুকুত মানভঞ্জন অভিনয়খন অক্ষয় কৰি তুলি লৈ আকৌ আগবাঢ়িলোঁ। কবিবৰে হঠাৎ মাত লগালে, মই বুজিব পৰা নাই। কি? গাঁৱৰীয়াটোৱে কোৱা মতে আমাৰ ভাত কালিকা লগা গোসানী থকা ঠাই। যদি সঁচাই আছে তেন্তে সি কালি আবেলিৰ এৰি অহা সেই ভয় লগা হাবিখনত নে মায়া কুঞ্জবনত ৰাধাকৃষ্ণক লৈ এই সীমাহীন ফুলৰ দেশখনত? উত্তৰ দিলে ডাক্তৰে, তাতো নাই ইয়াতো নাই। আচলতে কালিকা লগা গোসানী থকা উপখ্যানটোৱেই সম্পূৰ্ণ মিছা। বুঢ়াটোৱে যদি সঁচাই কিবা কৈ থাকে সি হৈছে সৌন্দৰ্য গোসানীৰ কথা। আমাৰ চাৰিওদাঁতিয়ে থকা এই অসীম সৌন্দৰ্যৰ মায়া মানুহে সুস্থিৰভাৱে ভোগ কৰিব নোৱাৰিব বুলিয়েই হবলা ইয়ালৈ আহিবলৈ ভয় কৰে, আনকো আহিবলৈ বাধা দিয়ে। এবাৰ আহিলেই জানোচা দুনাই ঘূৰি যাবলৈ ইচ্ছা নকৰে। এই বিএম তই কি ক? গহীন হৈ উত্তৰ দিলোঁ, মোৰ ক'বলৈ একো নাই। কালিকা ফালিকাৰ কথা মই